হিন্দু দেৱী দুৰ্গাক আৰাধনা কেন্দ্ৰ কৰি দুৰ্গা পূজা বা দুৰ্গা উৎসৱ অনুষ্ঠিত কৰা হয়। শাস্ত্ৰমতে আহিন মাহৰ শুক্লপক্ষ বা চ'ত মাহৰ শুক্লপক্ষত দুৰ্গা পূজা পালন কৰা হয়। অৰ্থাৎ বসন্তকালত দুৰ্গা পূজা, বাসন্তী পূজা আৰু আহিন মাহৰ শৰৎকালত দুৰ্গা পূজা, শাৰদীয় দুৰ্গা পূজা বুলি কোৱা হয়। ভাৰতৰ প্ৰায়বোৰ ৰাজ্যতে দুৰ্গা পূজা পালন কৰা হয়। ভাৰতৰ পশ্চিমবংগ, অসম, ত্ৰিপুৰা, বিহাৰ, ঝাৰখণ্ড আৰু উৰিষ্যাতে দুৰ্গা পূজা সৰ্বাধিক জাকতজমক। আপোনালোকে দেখা পাইছে এইবাৰ দুৰ্গা পূজাখন অলপ বেলেগ ধৰণৰ, মোৰ জীৱনত কেতিয়াও দেখা নাছিলোঁ। আৰু আপোনালোকে ভিডিঅ'ত দেখা পাইছে চাগে এই পূজাখন ঘট পূজা হয়। এইবাৰ মূৰ্তিও অনা নাছিলে কিছুমান পূজাত। মই জাষ্ট সৰু ভিডিঅ' এটা বনাইছোঁ, ইয়াতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে দেখা পাইছে চাগে মোৰ ভিডিঅ'টোত। এইবাৰ এনেকুৱা পূজা হোৱাৰ কাৰণে আমি সকলোৱে জানো, আৰু সেইটো নাজানা বুলি ক'ব নোৱাৰোঁ। আৰু গভমেণ্টে আমাৰ সকলো ভালৰ কাৰণে কিছুমান নিয়ম বান্ধি দিছিলে দুৰ্গা পূজাত এইবাৰ। আৰু আপোনালোকে পূজা এইবাৰ কেনেকুৱা পালে সেইবিলাক জনাবচোন কমেণ্ট কৰি মোক। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে তাকো জনাব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এইবাৰ দুৰ্গা পূজাত বহুত বস্তুৱে কম, যেনে ধৰণৰ আপোনাৰ বলি হোৱা নাই, আৰতি হোৱা নাই। বাকী আৰু আপোনালোক কি ক'ম, আপোনালোকেতো গৈছে চাগে দুৰ্গা পূজাত দেখিছে। আৰু মই ইয়াতে এইটো দেখা পাইছে আপোনালোকে ভিডিঅ'ত কুমাৰী পূজা কৰি আছে। আপোনালোকে চাই লওকচোন ভিডিঅ'টোত দেখাব, মই ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো হৈছে মানুহে সেৱা লৈ আছে, এইটো কুমাৰী পূজা বুলি কয় এই পূজাখনক। ভয় আছে, তথাপিতো আমি ইয়াত শান্তিত পূজাখন কৰিছোঁ। আৰু ইয়াত কোনো তেনেধৰণৰ ক'ভিডৰ প্ৰভাৱ পৰা নাই, কোনো মানুহ তেনেকুৱাকৈ অহা নাই। মানে হেৰিবিলাক নিয়ম, চৰকাৰৰ নিয়ম অনুসৰি আমি ইয়াত তেনেকুৱাকৈ মণ্ডপত মানুহৰ জুম পাতি বা তেনেকুৱাকৈ সেৱা অৰ্চনা কৰা হোৱা নাই, বা নিৰ্মালি তেনেকুৱাকৈ দিয়া হোৱা নাই, প্ৰসাদ বিতৰণ কৰা হোৱা নাই। নিজাববীয়াকৈ যোনে আনিছে তেওঁলোকে নিজাববীয়াকৈ লৈছে, আৰু আমি তেওঁলোকক নিজে কম্পাৰ্টমেণ্ট আৰতি কৰা নাই, বহুত নাই সজা পালি নাই, ধৰণে একো হোৱা নাই, বলি চলি একো হোৱা নাই। পূজা কৰি ভাল লাগি, কিন্তু নাৰায়ণী মানে এখন এৰিয়া নিছোঁ পাত্ৰ কৰি ভাল নিছোঁ। মানুহ হৈছে মানুহ আহিয়ে আছে। অলপ মানে 10টা বজাত বন্ধ কৰিব দিছে, 10টা বজাত বন্ধখিনিতো কৰিব লাগিব। এনেইতো কোনো বেলেগ মানুহ কোৱা নাই কিবা 10টাত বন্ধ কৰিব লাগিব। এই যিটো পুলিচ পাৰ্টি আছে 10টাত বন্ধ কৰিব লাগিব, লিংঘি দিব লাগিব। লৈয়ে জানো